নমস্কাৰ বন্ধু বান্ধৱীসকল, পুৰবিজ ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ এটি নতুন ৰেচিপিৰ সৈতে। আজি মই আপোনালোকক গাহৰি মাংস গাজ টেঙাৰ সৈতে বইল কৰি কেনেদৰে খাব পাৰি তাকে মই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকে হয়তো গাহৰি মাংস খায় আৰু ভালো পায়। মানে মই কোৱা শুনিছোঁ যে গাহৰি মাংসটোৰ নিচিনা আৰু বেলেগ মাংস নাই, যিটো নেকি আপুনি যেনেদৰে বনায় তেনেকৈ খাবলৈ সোৱাদ হয়। তথাপিতো মই খাই পোৱা নাই, মই নাখাওঁ, কিন্তু মোৰ ডাঙৰ ছোৱালীজনী আৰু মিষ্টাৰে খাই বহুত ভাল পায়, গতিকে সিহঁতক মই মাজে সময়ে বনাই দিওঁ। আহকচোন মই আজি গাহৰি মাংস গাজ টেঙাৰ সৈতে বইল কৰিলে কেনে লাগে খাবলৈ আপোনালোকক মই ৰেচিপিটো বনাই দেখুৱাই দিম। আৰু যদি মোৰ ৰেচিপিটো চাই ভাল পায় তেনেহ'লে আপোনালোকে মোক কমেণ্ট বক্সত জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহকচোন মই ৰেচিপিটো কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম। ৰেচিপিৰ কাৰণে মই আধা কেজি গাহৰি মাংস লৈছোঁ, দুমুঠা ধনিয়া লৈছোঁ, এটা নহৰু লৈছিলোঁ ফুট উলিয়াই লৈছোঁ, এটুকুৰা আদা লৈছোঁ ধুনীয়াকৈ বাকলি গুচাই কাটি লৈছোঁ, আৰু মই 6টা শুকান জলকীয়া লৈছোঁ। আপোনালোকে যদি জ্বলা বেছি খায় তেনেহ'লে বেছিকৈ ল'ব। এচামুচ মই নিমখ লৈছোঁ আৰু এয়া লৈছোঁ গাজ টেঙা। মাংসখিনি বইল কৰিবৰ কাৰণে মই এখন কেৰাহীত 1 লিটাৰ পানী বাকি দিছোঁ। পানীখিনি বাকি দিয়াৰ পিছত মাংসখিনি মই ইয়াত বাকি দিম, কাৰণ মাংস আধা কেজি মাংস আছিলে, গতিকে মাংসখিনি উতলিবৰ কাৰণে অলপ পানী বেছি লাগিব। সেইকাৰণে মই 1 লিটাৰ জোখত পানী দিছোঁ। আপোনালোকেও যিমানটো পৰিমাণৰ মাংস দিয়ে তাতকৈ অলপ বেছি পানী দিব, কাৰণ গাহৰি মাংস যিমানে বইল কৰে সিমানেই ভাল। এতিয়া এটা উতল অহালৈকে ঢাকনাটো মাৰি দিব লাগিব। মাংসখিনি এতিয়া ধুনীয়াকৈ উতল আহিছে। এতিয়া ইয়াত আদা নহৰু আৰু শুকান জলকীয়া পেষ্টখিনি ইয়াত বাকি দিব। লগতে এচামুচ নিমখ আৰু লগতে এই গাজ টেঙাখিনিও দি দিব। ইয়াত আৰু বেলেগ একো মছলা দিব নালাগে, এয়াই হ'ব। লাষ্টত যেতিয়া মাংসখিনি হৈ যাব তেতিয়া কাটি থোৱা ধনিয়াখিনি দি দিলে আপোনাৰ মাংস ৰেডি হৈ যাব। এতিয়া আপুনি পানীখিনি একেবাৰে শুকাই নোযোৱালৈকে ঢাকনটো মাৰি দিব। মাজে মাজে দুবাৰমান চাব, তাৰপাছত যেতিয়া পানীটো কমি যাব তেতিয়া আৰু গেছটো অফ কৰি দিলে হৈ যাব। এয়া চাওক, মাংস ৰেডি হৈ গ'ল, পানীটো প্ৰায় শুকাই গ'ল। এতিয়া ইয়াত কাটি থোৱা ধনিয়াখিনি দি দিলে হৈ গ'ল আৰু। এয়া মোৰ মাংস ৰেডি হৈ গ'ল। মাংস ইমান ধুনীয়া হৈছে, চেণ্টটো বহুত ধুনীয়া আহিছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু ৰেচিপিটো কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।